হেল্ল' এভৰিৱান, আজি ককা আৰু মই বাহঁতৰ ঘৰলৈ যাব ওলাইছোঁ আৰু আমাৰ লগত যাব মোৰ জেঠাই ছোৱালী। এতিয়া আহি বাহঁতৰ ঘৰ পাই গ'লোহি। এয়া হৈছে মাজু দাদাৰ ছোৱালী আৰু আমি দুজনী যিহেতু নামঘৰলৈ নগ'লোঁ সেইকাৰণে ডাঙৰ নবৌৰ ঘৰতে প্ৰসাদ দি থৈ গ'লহি। এতিয়া ৰাতি প্ৰায় 8 মান বাজিল আৰু লগৰজনীয়ে মোক আগবঢ়াই নিবলৈ আহিছে। এয়া নামঘৰ, এই নামঘৰ ভাগতেই হ'ব আজি ভাওনা। এই যিহেতু ভাওনা পাঠ লৈছে, এই লৈ অহা চুলিকোছা ভনীয়েকে লগাই চাইছে কেনেকুৱা লাগিছে তাইক। এতিয়া লগৰজনী মেকআপ কৰি দিব লৈছোঁ। মই ভালকৈ মেকআপ কৰিব নাজানো, যিমানকণ পাৰোঁ তাইক উলিয়াই দিব চেষ্টা এটা কৰিছোঁ। তাইক কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। প্ৰায় এতিয়া 11টা মানে বাজিলে। তাইক সোনকালে উলিয়াই কৰি আমি নামঘৰলৈ বুলি গ'লোঁ আৰু আপোনালোকৰ কাৰণে অকণমান ভাওনাৰ দৃশ্য আগবঢ়ালোঁ। কেনেকুৱা লাগিছে চাই জনাবচোন। যদি ভাল লাগে লাইক এটা কৰি দিব।
বৰ বেয়া নাছিল
এরা তো এই ধর কবি ফলানি কবি হবে